জীৱনত কেতিয়াও ভাবিব নোৱাৰা এটা সত্য এসময়ত দূৰঘূৰ শত্ৰু আছিল অভিনেত্ৰী প্ৰিয়ম পল্লৱী আৰু কণ্ঠশিল্পী ভৃগু কাশ্যপ। কিয় তেওঁলোকে ইজনে সিজনক দেখিব নোৱাৰিছিল, কি হৈছিল তেওঁৰ মাজত, সকলো কথা ক'লে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড আভনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আমাৰ চেনেলত যিসকল প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক অনুৰোধ কৰোঁ নতুন নতুন খবৰৰ বাবে ঋষি এণ্ড আভনি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিবলৈ কোনেও নাপাহৰে। বিয়াৰ আগৰ বহু কথা খুলি ক'লে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে, আৰু লগতে ভৃগু কাশ্যপে ক'লে প্ৰিয়মৰ দেউতাক ঢুকোৱা সময়ত কি পৰিস্থিতি হৈছিল। চাওঁ আহক প্ৰিয়ম পল্লৱী আৰু ভৃগু কাশ্যপৰ মুখেৰে। প্ৰথম তেওঁক যেতিয়া দেখা পোৱা নাছিলোঁ, মানে কাম কৰা বিয়াৰ আমি একদম শত্ৰু আছিলোঁ। তেখেতে মোক দেখিব নোৱাৰা একদম সকলোতকৈ বেয়া পোৱা অভিনেত্ৰী এজনী, আৰু মোৰ বেয়া পোৱা আটাইতকৈ বেয়া পোৱা মানুহজন হৈছিলে ভৃগু কাশ্যপ। প্ৰথম বৰ্ষৰ থিয়েটাৰ ফাৰ্ষ্ট ডে নাটক, প্ৰথমবাৰ স্ক্ৰীন উঠিব আৰু প্ৰিয়ম ওলাই প্ৰথম ডাইলগটো দিব, ফোনটো আহিছে মোৰ ডাঙৰ শালপতি, দেউতাৰো নাই। জীৱনত কেতিয়াও ভাবিব নোৱাৰা এটা সত্য দুয়ো যাতে সদায় সুখত থাকক, সুকলমে থাকক, তাৰেই আশা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।